Hello guys, welcome to my YouTube channel. আৰু আজি হল বিশেষ দিন মোৰ জন্মদিন সো বহুত ধন্যবাদ জনালো সকলোকে এইটো ভিডিঅ'ৰ জৰিয়তে সকলোকে মই বহুত ধন্যবাদ জনালো মোৰ বাৰ্থডে উইশ কৰাৰ কাৰণে সো আজি ধুনীয়া মন্দিৰ এটাত গৈ আছো বাৰ্থডে বুলি বলক সো ভিডিঅ'টো একদম শেষলৈ চাই থাকিব ভাল লাগিব বলক All you need to know is that we're holding on. Even if we fall, we will rise up and we follow the path that we believe in. No, we're not gonna stop until we reach it. Ready? Hold up. Guys, এতিয়া আহি পালো মই সত্ৰ এইটো ইফালে আছে সত্ৰ তাৰপিছত মই হিৰম্বা মন্দিৰ গৈ আছো ইয়াত কমালো আকৌ নেক্সট আহিম বাৰু ইয়াত সো ইফালে মন্দিৰটো আছে গাইছ আজি বহুত ৰ'দ একদম মানে এতিয়া মানে আগতে হিৰম্বা মন্দিৰৰ পৰা আহো নেক্সট তাৰপিছত ইয়াত সোমাম এতিয়া হলকান্দাৰ যাওঁ ইয়াৰ পৰা তাৰপিছত নেক্সট আকৌ তাৰ পৰা ঘূৰি আহিম আৰু হিৰম্বা মন্দিৰ কোনফালে হিৰিম্বা হিৰিম্বা এনে সোমাই যাব লাগিব ঠিক আছে দিয়ক ৰাস্তাটো অলপ ফুল লাগিছিল খুৰাজনক সুধিলোঁ বেছি দূৰ নাই আমি পাম যায় ওদালগুৰি ডিষ্ট্ৰিক্টত পৰে হিৰিম্বা মন্দিৰ চ' ইফালে যাই আছোঁ আমি আৰু ইফালে অলপমান গ'লেই পাই যাম গাড়ীখন থৈ লওঁ এতিয়া বৰ্তমান নেকি আৰু এতিয়া আহি পালোঁ মই হিৰিম্বা মন্দিৰ চ' বাইকখন ইয়াত থলোঁ আৰু আপোনালোকক মই ইয়াত যাই কিনে দেখাই আছোঁ মন্দিৰটো ধুনীয়াকৈ আৰু এদিন আহিছিলোঁ কিন্তু সেইদিনা ভিডিঅ' বনোৱা নহ'ল চ' আজি আহিলোঁ এক বছৰমানেই হ'ল চ' দেখাই আছোঁ পুৰাকৈ চ' আহি থাকক আপোনালোকে
আৰু মন্দিৰটোত আহি বহুত ভাল লাগিছে, জেগাখিনি বহুত ধুনীয়া একদম। চ' আহিব পাৰে আপোনালোকে মন্দিৰটোত। এতিয়া অলপ ভিতৰৰ ফালে যাওঁ, আপোনালোকক দেখুৱাওঁ। মন্দিৰটো বহুত ধুনীয়া পৰিৱেশ, একদম সেউজীয়া সেউজীয়া হৈ আছে, কেউফালে ফুল দেখা আছোঁ আপোনালোকক। আহিব পাৰে আপোনালোকে, ধুনীয়া একদম। কিন্তু আজি ইমান ৰ'দ যে ভালকৈ ভিডিঅ' বনাব পৰা নাই। কি পাৰোঁ দেখুৱাওঁ আপোনালোকক। এইটো শহা। শহাপহু আৰু এইটো এটা আছে পলাল। সেইফালে চাওক, ভিতৰত কি ধুনীয়া একদম। আহিব আপোনালোকে, বহুত ধুনীয়া মন্দিৰ হয় এইটো। আৰু ইয়াত কেইটামান মূৰ্তি আছে, কিহৰ কাৰণে আছে মই গম পোৱা নাই। আৰু এইকেইটা মূৰ্তি ধুনীয়া। আৰু হিৰম্বা মন্দিৰৰ পৰা আহিলোঁ, এতিয়া সত্ৰত ধূপটো জ্বলাই কৰি থাকোঁ। আজি মানে বহুত গৰম, সেইটো কাৰণে বেছি ভিডিঅ' বনাই থকা নাই। আৰু এনেকৈ কেক চেক কাটিলোঁ, আৰু বেছি ভিডিঅ' বনাই থকা নাই। চ' এনেকৈ গ'ল আৰু মোৰ বাৰ্থডে দিনটো।